Hi friends, welcome to my YouTube channel. আজি মানে এখানে ঘুরব যাব বলাইছো গতিকে আপোনালোক দেখাম আজি জায়গাখিনিত কোনঠাই যাং গতিকে ভিডিওটো চাই থাকিব ছুটি ল না কি কয় বৰ্তমান অভাইপুৰী আছে অভাইপুৰী পাৰ হলো আৰু অলপমান গিলে মানে 16 কিলোমিটাৰ মান গিলে মানে জুগিখোপা পাম জুগিখোপা হৈ গোৱালপাৰা হৈ গোৱালপাৰাত যাম মাখৰিত আজি তো চাই থাকিব হেৰিটো কেইজন বেছি নুঠিব পালো এয়া হৈছে নৰনাৰায়ণ সেতু যেটো বঙাইগাঁও আৰু গোৱালপাৰা জিলাক মাজত সংযোগ কৰিছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা 3 নম্বৰ দলংখন হৈছে নৰনাৰায়ণ সেতু গতিকে মই বৰ্তমান আছো নৰনাৰায়ণ সেতুৰ ওপৰত আৰু মোৰ তলত আছে ব্ৰহ্মপুত্ৰ নদী আৰু মই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছো এয়া আছে ব্ৰহ্মপুত্ৰ নদী এয়া ব্ৰহ্মপুত্ৰ নদী গোৱালপাৰা এইফালে আছে বঙাইগাঁও জিলা হাওয়া হাওয়া এটা ভাল লাগে কিন্তু হাওয়া
ডিষ্ট্ৰিক্টত সোমালোঁ যাতে কাষতে গছ পালোঁ গছৰ চাট মানে চিৰিলোঁ এইফালে মানে বহুত ৰাস্তাৰ কাষে কাষে মানে কাপে কাপে মানে মেলা গাছ আছে বিৰাট ভাল তেনেকুৱা চিনাৰী ফুল আছে মানে জেগাখিনি ভাল লাগিল সেইকাৰণে অলপ চিৰালোঁ আৰু চয়াত গাছৰ চয়াত আৰু সেইফালে গৈছে ৰেল লাইনটো গুৱাহাটী হৈছে আৰু এইফালে নেশ্যনেল হাইৱে হয় ডাইৰেক্ট গুৱাহাটীত হয় গুৱাহাটীত ওলাই ডাইৰেক্ট জালুকবাৰীত প্রকৃতি একদম মনোরম ঠাইখিনি একদম মজা মানে একদম চেকাচ কৈছে যে ঠিক তেনেকৈ আৰু সেইফালে আছে পাহাৰ সেইটো পাহাৰ মোটামুটি ৰ'দ দিছে আৰু গৰমো বহুত আজি ক'ব গ'লে অলপ সময় জিৰাই কিনে যাম আৰু এইখিনি কয় গাঁও বামুণ খোপা গোৱালপাৰা বুলি কয় বহু ঠাইত আছে বামুণ খোপা গোৱালপাৰা বুলি কয় আৰু মাকাৰীটো সেইফালে ছাইডত হ'ল অকণমান গ'লে মাকাৰীকো পায় 1 কিলোমিটাৰমান আৰু এইখিনি বামুণ খোপা আৰু এইটো নেশ্যনেল হাইৱে গতিকে চাই থাকিব আৰু মাকাৰীত গোৱালপাৰা ডিষ্ট্ৰিক্টত মাকাৰীত এয়া দেখিছেনে গছবোৰ মানে এইফালে চাইডে মানে বহুত গছ আছে আৰু প্ৰতিটো গছতে মানে ভালকৈ ইমান ৰাস্তাৰ কাষেৰে মানে ইমান ধুনীয়াকৈ গছবোৰ ৰুই দিছে আৰু প্ৰত্যেকটো গছতে খুব ধুনীয়াকৈ ফুলবোৰ ফুটিছে কৃষ্ণচূড়া ৰাধাচূড়া বহুত ভালকৈ ফুটিছে মানে যিজন হাইৱেদি কোনোবা যদি প্ৰতিজন মানুহে মানে গছজোপাৰ মানে চকু পৰে মানে ইমান প্ৰাকৃতিক মনোমোহা মানে ইমান ধুনীয়া মানে সঁচাই ক'ব লাগিব আৰু বহুত মানুহে ফটো উঠাৰ কাৰণে আহে ইয়ালৈ আৰু এইকেইদিনতো ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰামত মানে এইখিনি এৰিয়াৰ ফটোৱে মানে প্ৰায় খলকনি তুলিছে বুলি ক'ব লাগিব আৰু চ' এয়া হৈছে মাকাৰী গোৱালপাৰা জিলাত আহিব পাৰে আপোনালোকেও ফটো উঠিব এৰিয়াখিনি খুব ভাল প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা ইয়াত মানে হাত বাউলি মাতে প্ৰতিজন মানুহে ইবাৰেদি গ'লে মানে এইবাৰ হ'লেও গাড়ীৰ পৰা নামি মানে ইয়াৰ পৰিৱেশখিনি উপভোগ কৰে আৰু মনোমোহা সৌন্দৰ্য খুব ধুনীয়া হয় ইয়ালৈ আৰু ইয়াৰ দৃশ্যখিনি প্ৰাকৃতিক মনোমোহা দৃশ্যখিনি আপোনালোকেও চাওক আৰু কেনে পায় আপোনালোকে চ' এইখিনিয়ে হয় মাকাৰী এৰিয়া গোৱালপাৰাৰ দেখি পাইছেনে গাছবিলাক আৰু সেইফালে আছে বহুত ঠাইৰ পৰা আহিছে মানুহে ফটো উঠিবৰ কাৰণে ঠাইখিনি
মানে ইমান ধুনীয়া না ৰাস্তাৰ কাষেৰে যোৱা মানুহে মানে প্ৰাকৃতিক দৃশ্যখিনি কোনেও মানে নচোৱাকৈ নাযায় আৰু ইফালে আছে ফটো উঠি ইফালেও আছে ফটো উঠি মানে এইখিনি এৰিয়াই মানে মজা এইখিনি সময়ত মানে প্ৰকৃতি প্ৰেমিক মানুহক মানে হাত বাউলি মাতে ৰাস্তাৰ কাষেৰে যোৱা মানুহক মানে কোনো মানুহে মানে এইবাৰ নচোৱাকৈ মানে পৰিৱেশখিনি উপভোগ নকৰাকৈ নাযায় আৰু যিফালেদি ৰাস্তাটো গৈছে ৰাস্তাৰ মানুহে মানে গাড়ী ৰখাই হ'লেও এটা ফটো উঠি হ'লেও নাইবা অকণমান ইয়াত জিৰাই হ'লেও বোলে যাব চেষ্টা কৰে আৰু এইখিনিয়ে আৰু দেখুৱালোঁ আপোনালোকক এইফালে গেল চেষ্টা আৰু মই আছোঁ ইয়াত চ' দেখা পাইছে আৰু এইখিনিয়ে আৰু যাম আগলৈকে যিখিনি বাৰু আপোনালোকক দেখুৱাই থাকিম গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে আঁতৰি কিন্তু নাযাব দেই কৈ দিছোঁ শেষলৈকে ভিডিঅ'টো চাই থাকিব এইখিনি হৈছে মাকাৰী ঠাই এতিয়া আৰু যামগৈ ঘৰত বেছি দেৰি নকৰোঁ ঘৰত যাম ভোক লাগছে ঘৰত যাই ভাত খাব লাগিব গতিকে ভিডিঅ'টো আজি এইখিনিতে শেষ কৰোঁ আৰু গতিকে নেক্সট ভিডিঅ' মই একদম আপাৰ আছাম গৈ আছোঁ আপাৰ আছামৰ পৰা নতুন ঠাইৰ পৰা ভিডিঅ' আপোনালোকে পাব মই নেক্সট এক মাহৰ পিছত এক মাহ নহয় আৰু 20-25 দিনৰ মান পিছত মই আপাৰ আছাম গৈ আছোঁ গতিকে আপাৰ আছামৰ ভিডিঅ' আপোনালোকক যিমান পাৰোঁ সিমান দিবলৈ চেষ্টা কৰিম চ' শেষত কওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো একদম ছাবস্ক্ৰাইব কৰিব তেতিয়াহে মোৰ নতুন ভিডিঅ' গতিকে আজিলৈ বাই হাই ফ্ৰেণ্ডছ এয়া হৈছে গোৱালপাৰা জিলা বৰ্তমান আছং মই চাৰিওফালে পাহাৰ পৰ্বতেৰে ভৰা এখন প্ৰাকৃতিক সৌন্দৰ্যৰ মনোমোহা ঠাই গোৱালপাৰা চ' আপোনালোকে আহিব ঘূৰিব গোৱালপাৰাখন মই আহিছোঁ আজি ভাল লাগিছে আহি মানে কি ক'ম আৰু ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিম আজি ৰ'দো দিছে মোটামুটি ফাটাফাটি একদম পূৰা গৰম আৰু অলপমান গছৰ ছাট জিৰণি লৈ আছোঁ দেখা পাইছে ইগোইছে একটা হাইৱে 37 নেশ্যনেল হাইৱে এখন আৰু ওচৰতে আছে এটা পুখুৰী আৰু কাষেদি গৈছে এইটো ৰেল লাইন হয় গোৱালপাৰা হৈ বকো হৈ একদম যাই কামাখ্যাত লগ খাইছে এইটো কামাখ্যাটো নহয় কামাখ্যাৰ আগত আছে কামাখ্যাই যায় এইটো কামাখ্যাত যাই লগ খাইছে যে গোৱালপাৰা পুখুৰী গা ধুই যাওঁ নেকি পুখুৰীত মোটামুটি গৰম লাগিছে জাপ দি আহোঁ নেকি নাযাওঁ ঘৰত যাওঁ আৰু